কি আছে বুলি কৈছিল আমাৰ কি হয় এটা মানে ডিলাৰৰ কমিশ্যন থাকেতো এই কমিশ্যনটো মানে এৰি দিলে আৰু কমিশ্যনটো প্ৰতি 3টা বছৰ থাকিব মানে অহা বছৰ ওয়েলকাম টু মাই চেনেল মাই বেটি ব্লগ আজি আমি আহিছিলোঁ গমেই পাইছে চাগে এয়া চাওক বৰ্তমান ইয়াৰ লিখা পঢ়া কামখিনি হৈ আছে পে'মেণ্ট কৰা অলৰেডি হৈ গ'ল আৰু এতিয়া আমি ডিলাৰতে আছোঁ আমি আছোঁ ডিব্ৰুগড়ৰ বৰা হুণ্ডাই ডিলাৰ আৰু ইয়াত আহি সঁচাই ভাল লাগিলে ইয়াৰ যিখিনি এমপ্লয়ী আছে গোটেই এমপ্লয়ীখিনিৰে আপোনাৰ ব্যৱহাৰ পাতিখিনি সঁচাকৈ ভাল লগা আৰু চাই থাকক আমাৰ ব্লগটো ফটো ফ্ৰেম ৱাও ভালে লাগিছে ন আমি মাৰা ফটোখনতকৈ এখন ভাল লাগিছে আৰু ফাইনেলি আজি আমাৰ গাড়ীখন লোৱা হৈ গ'ল আজি আমাক এখন ডেলিভাৰী দিলে আৰু এইখন আমি ল'লোঁ i20 টা গাড়ীখন বাৰু কেনেকুৱা লাগে ক'বচোন আৰু কালাৰটো মই হোৱাইটে ভাল পাওঁ সেইটো কাৰণে ভাবিলোঁ হোৱাইট কালাৰে লওঁ আৰু হাজবেণ্ডেও ভাল পায় হোৱাইট কালাৰটোৱে এইখন চাওক কিছুমান মানুহৰ কাৰণে নহয় বহুত মানুহৰ কাৰণে এখন গাড়ী লোৱাটো আচলতে একো ডাঙৰ কথা নহয় কিন্তু মোৰ কাৰণে মানে সঁচাকৈ ডাঙৰ আৰু ইমান ডাঙৰ কথা যে মই সঁচাকৈ আজি মানে কিবা এটা বেলেগ ফিল কৰিছোঁ ভাল লাগিছে আজি বহুত ভাল লাগিছে আৰু একচুৱেলি এইখিনি গোটেইখিনি হাজবেণ্ডৰ কাৰণে পাৰিছোঁ দেই আৰু চাই থাকক আমাৰ ছোৱালী কি ফূৰ্তি কি কৰিছা চলকেট নে চকলেট চকলেট নকয় গাড়ীখন কিনি আমি ডাইৰেক্ট আহিলোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ আৰু ভাবিলোঁ এতিয়াই পূজাখন কৰাই লওঁ এয়া আমি ক'ত আহিছোঁ দেখা গাড়ীখনত আমি পূজা কৰিবলৈ আহিছোঁ এইটো জগন্নাথ মন্দিৰ নমো কৰি দিয়া এফালে নমো কৰি দিয়া কৃষ্ণ আমাৰ গাড়ীখন আমি নমো কৰিব আনিছোঁ ন আমাৰ ভাল লগা জেগাত ইমান ধুনীয়া মন্দিৰ আমি আগতেও আহিছিলোঁ যে ন আমি যে আগতেও আহিছিলোঁ আমি তাত আহিছোঁ ইমান ধুনীয়া সেইটো গাড়ী লোৱাৰ পিছত আমি ভাবিলোঁ এদিন ফুৰিবলৈ যাওঁ সেইটোও ভিডিঅ' একেটা ব্লগতে বনাই দিছোঁ এয়া আমি আহি আছোঁ ক'লৈ আপোনালোকক দেখাই আছোঁ চাই থাকিবচোন মোৰ লগত আছে মাহী আৰু মোৰ হাজবেণ্ড মোৰ ছোৱালী আৰু মোৰ ভাইটি এটা আছে মাহীৰ গোটেইকেইটা আহি আছোঁ বগীবিলৰ ওচৰত যিখন ৰিজৰ্ট আছে কাঞ্চনজংঘা বুলি সেই ৰিজৰ্টখনলৈ আহি আছোঁ ইমান ধুনীয়া এটা পৰিৱেশ নহয় এনেকুৱা জেগাত আহি সঁচাকৈ কিবা এটা ভাল লাগে কথাটো কৈ থওঁ আমি যে গাড়ী ডেলিভাৰী ল'লোঁ ফটো আপলোড কৰিলোঁ বহুতেই ভাবিছে যে আমি ছেকেণ্ড হেণ্ড গাড়ী লৈছোঁ একচুৱেলি ভাবাটো ডাঙৰ কথা নহয় কিন্তু মই তেওঁলোকৰ কাৰণে জনাইহে থওঁ কথাটো যে আজিকালি গাড়ী ডেলিভাৰী দিয়াৰ সময়তে নাম্বাৰ প্লেট লগাই দিয়ে মানে ৰেজিষ্ট্ৰেশ্যনটো হৈয়ে যায় লগালগ আগৰ নিচিনা দেৰি নহয় গতিকে এইখন আমি যেতিয়া ডেলিভাৰী লৈছিলোঁ আমাক লগতেই লগাই দিছিলে সেয়া বগীবিলৰ পাৰত ৰৈ ফুলকবি ফটো উঠি লওঁ বুলি ভাবিলোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ কাঞ্চনজংঘা আমাৰ ভাল লগা ৰিজৰ্টখনলৈ আগতে কিন্তু মই অহা নাই দেই এইবাৰহে আহিছোঁ এয়া মোৰ মাহী এইটো মোৰ ভাইটি দেৱু পূৰা ফটো উঠাত ব্যস্ত দেই এয়া চাওকচোন ৰিজৰ্টখন ভাল লগা আৰু ইয়াৰ যিখিনি ইয়াৰ এমপ্লয়ীখিনিও আমি ভাল পালোঁ তেওঁলোকৰ ব্যৱহাৰ পাতিবোৰো খুবেই ভাল লগা অলপ ওলাই আহিলোঁ ভাল লাগিছে ন মাহী ভাল লাগিছে বহুত ভাল লাগিছে এইটো আমাৰ দেৱু ভাইটি আগে আগে গৈ আছে ইমান ধুনীয়া